কিমাননো আৰু মাছ মাংস খাম, মাছ মাংস খাই খাই আমনি লাগি গৈছে। সেইকাৰণে আজি ভাবিলোঁ নিৰামিষকে খাওঁ বুলি। নিৰামিষ বুলিলে আৰু দালিৰ লগত কেইটামান বৰা হ'লে খুব ভাল লাগিব। সেইকাৰণে মই বাৰীলৈ গৈ অলপমান ভেবেলিলতা আৰু নৰসিংহ ছিঙি আনিলোঁ। এতিয়া পাতখিনি ভালকৈ চাই মেলি লৈ ধুই কৰি ল'ম। ভেবেলিলতা আৰু নৰসিংহ খোৱা এনেও পেটৰ কাৰণে খুবেই ভাল হয়। মাছ মাংস খাই থাকিলে আমাৰ ক্ষতিহে কৰে। দালি কেইটামানো এমুঠিমান মই তিয়াই ৰাখিছিলোঁ। এতিয়া মই পটাত পাতখিনি গোটেইখিনি পিচি লওঁ। মিক্সিতো পিচিব পাৰিলোঁ হয়, মিক্সিত পিচিলে বেছি মিহি হৈ যাব। সেইকাৰণে মই পটাতে এনেকৈ পিচি ল'লোঁ। তাৰ লগতে অলপমান নহৰু আৰু আদা, কেঁচা জলকীয়া, দালি গোটেইখিনি মই পিচি ল'লোঁ। এয়া মোৰ পিচা হৈ গৈছে। তাৰ লগত মই পিঁয়াজ অলপমান কাটি লৈ গোটেইখিনি নিমখ ৰং গুড়ি দি সানি ল'ম। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই এনেকৈ গোটেইখিনি বৰা মই তেলত দি দিম। বাৰে বাৰে কৰি নাথাকোঁ আৰু একেবাৰতে গোটেইখিনি দি দিছোঁ। মোৰ বৰা ৰেডি হৈ গ'ল।